নমস্কাৰ বন্ধুসকল জ্ঞান জগত চেনেললৈ মই অক্ষয়জিৎ নাথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ মোবাইল ফোনত যিমান এমএএইচ বেটাৰী নাথাকক কিয় বা আমাৰ বেটাৰীটো যিমান ডাঙৰেই নহওক কিয় তাৰ বেকআপ আমাৰ বাবে সদায় কম যেনেই লাগে মোবাইলত 4000 এমএএইচ বেটাৰী থাকক বা 6000 এমএএইচ বেটাৰী থাকক আমি সেই ফোনটো যদি ভালকৈ ইউজ কৰোঁ তেন্তে 10 পৰা 12 ঘণ্টাহে সেই বেটাৰীটোৱে বেকআপ দিয়ে কিন্তু মই আজি আপোনালোকক এনে কিছুমান কথা ক'বলৈ ওলাইছোঁ যদি আপোনালোকে সেই কথাকেইটা যদি মানি চলে তেনে নিশ্চয় আপোনালোকৰ মোবাইলৰ বেটাৰী বেকআপ নিশ্চয় বাঢ়ি যাব গতিকে আহক আজি কিছু নতুন কথা শিকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমতে আজি আমি কথা পাতোঁ ফাষ্ট চাৰ্জিঙৰ বিষয়ে আজিকালি ভোক ছুপাৰ ভোক ডাট চাৰ্জিং এই যে নানা ৰকমৰ ফাষ্ট চাৰ্জিংবোৰ যে ওলাইছে আপোনালোকে এইটো নাভাবিব যে এইবোৰে মোবাইলৰ বেটাৰী বেকআপটো বঢ়ায় বুলি আজিকালি সকলোবোৰ কোম্পানীয়ে ধৰক কম্পিটিশ্যন কৰি আছে যদি স্যামছাঙে 50 ওৱাটৰ চাৰ্জাৰ দিয়ে তেন্তে এমআই দিব 65ৰ বা ৰিয়েলমি দিব 100ৰ তো সকলোৱে কম্পিটিশ্যন কৰি আছে যে কাৰ ফোনটো বেছি সোনকালে চাৰ্জ কৰি দেখুৱাব পাৰে চাওক মই ধৰক এটা কথাই কওঁ যে এই ফাষ্ট চাৰ্জিংবোৰ ধৰক মোবাইলৰ বাবে ভাল নহয় স্পেচিয়েলি এই লিথিয়াম বেটাৰীবোৰৰ কাৰণে অৱশ্যে এইটো কথা হয় যে ফাষ্ট চাৰ্জিঙে আমাৰ সময় বচায় কোনোটা বেটাৰী বা কোনোটা মোবাইল সি অতি সোনকালে চাৰ্জ কৰি দিয়ে কিন্তু এইটো কথাও হয় যে কোনোটা বেটাৰী ধৰক সি যিমানখিনি সময় বেকআপ দিব লাগিছিল সি এতিয়া ফাষ্ট চাৰ্জিঙত চাৰ্জ হোৱাৰ বাবে সি সিমানখিনি সময় কিন্তু বেটাৰীটো বেকআপ নিদিয়ে চাবলৈ গ'লে ফাষ্ট চাৰ্জিঙতকৈ কিন্তু নৰ্মেল চাৰ্জাৰ বেছি ভাল হয় কিন্তু এইটো কথাও সঁচা যে নৰ্মেল চাৰ্জাৰত চাৰ্জ দিলে কোনোটা ফোনটোক বহুত সময় লাগে কিন্তু সেইটো হিচাপত ধৰক সেই বেটাৰীটোৱে বা সেইটো মোবাইলটোৱে ফাষ্ট চাৰ্জিঙত চাৰ্জ হোৱা বেটাৰী এটাতকৈ নৰ্মেল চাৰ্জাৰত চাৰ্জ হোৱা বেটাৰীটোৱে বেছিকৈ বেকআপো দিয়ে কিন্তু মই নৰ্মেল ৱাটৰ চাৰ্জাৰ মানে ধৰক 18 ওৱাট বা 15 ওৱাট বা 12 ওৱাটৰ সেইবোৰ চাৰ্জাৰৰ কথা কৈছোঁ এতিয়া ছেকেণ্ড কথাটো হ'ল এইটো যে বহুতে এইটো কৰে যে ফোনটো ফুল চাৰ্জ বা 100% চাৰ্জ দি ল'লে আৰু সেই ফোনটো 0% নোহোৱালৈ সেই ফোনটো ইউজে কৰি থাকে এইটো যে একেবাৰে বেয়া কথা সাধাৰণতে কোনোটা বেটাৰী বা কোনোটা মোবাইল ফোনত ধৰক 40 পৰা 80% চাৰ্জ ৰখাবই লাগে আৰু ফোনটো ধৰক 20% তলত আহিলে সাধাৰণতে সেই ফোনটো ইউজ কৰা বাদেই দিব লাগে কাৰণ সেইখিনি সময়ত ধৰক ফোনটো ধৰক বেটাৰীটো প্ৰব্লেম হৈ থাকে আৰু প্লাছ সেই ফোনটোৰ পৰা ৰেডিয়েশ্যনো হয় যিটো নেকি আমাৰ মানুহৰ বাবে খুবেই হানিকাৰক এতিয়া বহুতে এইটো ভাবে যে ধৰক গুটিয়াটি চাৰ্জাৰ ফোনটো লগাই থ'লে বা বেটাৰীটো বা মোবাইলটো ধৰক 100% হোৱাৰ পিছতো চাৰ্জাৰ লগাই থ'লে তাৰ পৰা কিবা প্ৰব্লেম হয় বা বেটাৰীটো বেয়া হয় বুলি চাওক আজিকালি মোবাইল স্মাৰ্ট আৰু প্লাছ চাৰ্জাৰলৈ স্মাৰ্ট গতিকে যেতিয়া ধৰক ফোনটোত 100% চাৰ্জ হৈ যায় বা বেটাৰীটো 100% চাৰ্জ লৈ লয় তাৰ লগে লগে বৰ্ডৰ পৰা পাৱাৰ অহাটো ইহঁতৰ বন্ধ হৈ যায় গতিকে সেইটো কোনো টেনশ্যন কৰিব লগা কথা নহয় যে 100% হোৱাৰ পিছতো চাৰ্জাৰ লাগি থাকিলে ফোনটো বেয়া হ'ব বা বেটাৰীটো বেয়া হ'ব বুলি সেইটো কথাত কোনো ভয় কৰাৰ প্ৰয়োজন নাই আৰু আপুনি ধৰক যেতিয়াই মন যায় য'তেই মন যায় আৰামত ফোনটো চাৰ্জত লগাব পাৰে ধৰক 30ত লগালে 35ত এৰুৱালে বা 40ত লগালে 70ত এৰুৱালে আপুনি ধৰক দিনটোত কেইবাবাৰো চাৰ্জত লগাব পাৰে সাধাৰণতে বহুতে এইটো ভাবে যে ফোনটো বাৰে বাৰে চাৰ্জত লগালে ইয়াৰ বেটাৰীটো বেয়া হ'ব বুলি নাই তেনেকুৱা একো নহয় ধৰক এইটোত একো ভয় কৰিবলগীয়া কথা নাই বহুতে এইটো ভাবে যে ৰিয়েলমি ফোনত ৰিয়েলমি চাৰ্জাৰহে ইউজ কৰিব লাগে বুলি বা এমআই ফোনত এমআই চাৰ্জাৰহে ইউজ কৰিব লাগে বুলি বা ধৰক যিটো ব্ৰেণ্ডৰ ফোন আপুনি ইউজ কৰি আছে সেই ব্ৰেণ্ডটোৰ চাৰ্জাৰহে সেই ফোনটোত চাৰ্জ দিব লাগে বুলি কিন্তু আচল কথা হ'ল এইটো যে আপুনি এমআই ফোনত ৰিয়েলমি চাৰ্জাৰেও চাৰ্জ দিব পাৰে বা ৰিয়েলমি ফোনত এমআই চাৰ্জাৰেও চাৰ্জ দিব পাৰে বা আপুনি ধৰক আপোনাৰ ফোনটোত যি চাৰ্জাৰে ধৰক ব্যৱহাৰ নকৰক কিয় এটা কথা মনত ৰাখিব যে সেই চাৰ্জাৰডাল ৰেপুটেড কোম্পানীৰ চাৰ্জাৰ হ'লেই হ'ল বা মোবাইলটোৰ আৰু চাৰ্জাৰডাল কম্পেটেবল হ'লেই হ'ল আৰু আপুনি যদি তেনেকৈ চাৰ্জো দিয়ে ধৰক ইয়াৰ ফলত আপোনাৰ ফোনটোত কোনো প্ৰভাৱ নপৰে বা আপোনাৰ মোবাইলৰ বেটাৰীটো বেয়া নহয় খালি এইটো কথা মনত ৰাখিব যে সেই চাৰ্জাৰডাল এডাল ভাল কোম্পানী বা এটা ৰেপুটেড কোম্পানীৰ চাৰ্জাৰ হ'লেই হৈ যাব ধৰি লওক যে আপোনাৰ ফাষ্ট চাৰ্জাৰ নাই আৰু আপুনি আপোনাৰ ফোনটোক সোনকালে চাৰ্জ কৰিব বিচাৰে এতিয়া আপুনি কৰিব কি পোনপ্ৰথমে আপুনি ধৰক ফোনটো এৰোপ্লেন মুড কৰি ফোনটো চাৰ্জত লগাব পাৰে বা ফোনটো ছুইচ অফ কৰি ফোনটো চাৰ্জত লগাই দিব পাৰে আৰু এনেকুৱাকৈ কৰিলে আপোনাৰ ফোনটো অতি সোনকালে চাৰ্জ হৈ যাব আৰু এই দুয়োটাৰ ভিতৰত বেষ্ট অপশ্যনটো হ'ল যে আপুনি ফোনটো ছুইচ অফ কৰি চাৰ্জ দিয়ক এনে কৰিলে আপোনাৰ ফোনটো অতি সোনকালেই চাৰ্জ হৈ যাব
আৰু আপুনি ধৰক আপোনাৰ মোবাইলৰ বেকগ্ৰাউণ্ডত যিবোৰ এপ চলি থাকে সেই এপবোৰ বন্ধ কৰি দিব পাৰে বা আপোনাৰ ধৰক যিবোৰ নেকি অলাগতিয়াল এপ আছে সেই এপবোৰ ধৰক ডিলিট কৰি দিব পাৰে আৰু আপুনি আপোনাৰ স্ক্ৰীনৰ ব্ৰাইটনেছটো কমাই দিব পাৰে স্ক্ৰীনৰ ৰিজলিউশ্যনটো কমাব পাৰে ৰিফ্ৰেছ ৰেট কমাব পাৰে বা যদি ৱাইফাই বা ব্লুটুথ অন হৈ আছে সেইবোৰ অফ কৰি দিব পাৰে আৰু আপুনি আপোনাৰ ফোনটো মিউট কৰি থ'লে নিশ্চয় আপোনাৰ বেটাৰী বেকআপ জৰুৰ বাঢ়ি যাব আজি এই ভিডিঅ'টোত মই কোৱা কামকেইটা আপোনালোকে আপোনালোকৰ মোবাইলৰ লগত কৰিলে তেনে নিশ্চয় অলপ হ'লেও বেটাৰী বেকআপ বাঢ়িব আৰু আপোনালোকেও ফোনটো ধৰক বেছি সময় ব্যৱহাৰ কৰিব পাৰিব আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে চাগে কিছু অলপ নতুন কথা হ'লেও শিকিব পাৰিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম